Hi friends, মই নেক্সট এটা ভিডিঅ'ৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ। আচলতে একাউণ্ট আমাৰ যিটো ছুপাৰ ডিজিটেল কইনৰ যিটো একাউণ্ট, সেই একাউণ্টত উইথড্ৰৰ কাৰণে এতিয়া মেক্সিমাম মানুহৰে উইথড্ৰ আহিছে আৰু উইথড্ৰৰ কাৰণে আমাৰ যিটো বেংক ডিটেইলছ এড বেনিফিচিয়াৰী কৰিব লাগে, তেওঁলোকে কেনেকৈ কৰিব লাগে সুধি থাকে কিছুমানে। এইটো ফোনত কৈ থাকিবলৈ অকণমান প্ৰব্লেমো হয়, কাৰণ ফোনটো বাৰে বাৰে আমি ইমান অসুবিধা হয়, নেটৱৰ্কৰ প্ৰব্লেম হয়। গতিকে এবাৰ ভাবিছোঁ ভিডিঅ'টো কৰি দিলে আপোনালোকৰ নিশ্চয় সুবিধা হ'ব, নিজে বেনিফিচিয়াৰীটো নিজে কৰি ল'ব পাৰিব। সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ, এবাৰ আপোনালোকে চাই ল'ব। একাউণ্টটো খোলাটো মই আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁৱেই, একাউণ্টটো কেনেকৈ আপোনালোকে লগ ইন কৰিব লাগে। একাউণ্টটো খোলাৰ পিছত একচুৱেলি ৰাইট ছাইডে যি তিনিটা চিন আছে, তাত সেই তিনিটা চিনত আপুনি ক্লিক কৰক। আপুনি চাওক উইথড্ৰ মনিত যাওক, এড বেনিফিচিয়াৰীত আপোনালোকে ক্লিক কৰক। ইয়াত আপোনাক দেখিছে, ইয়াত বেনিফিচিয়াৰী বেংক নেম, বেনিফিচিয়াৰী বেংক একাউণ্ট নম্বৰ, বেনিফিচিয়াৰী বেংক IFC, বেনিফিচিয়াৰী একাউণ্ট হোল্ডাৰ নেম, বেনিফিচিয়াৰী বেংক ব্ৰাঞ্চ, বেনিফিচিয়াৰী মোবাইল নাম্বাৰ। আচলতে এইখিনি কৰিবৰ কাৰণে আপোনালোকে চাওক, প্ৰথম হ'ল বেনিফিচিয়াৰী বেংক নেম। আপোনালোকে ইয়াত কোন বেংক আছে, আপোনাৰ কোন বেংকত আপোনাৰ একাউণ্ট আছে, সেই বেংকৰ নেমটো ক্লিয়াৰলি আপুনি তাত লিখিব। 2 নম্বৰতে আহিলে বেনিফিচিয়াৰী বেংক একাউণ্ট নম্বৰ। আপোনাৰ একাউণ্ট নম্বৰটো মোৰ দিয়া আছে, সেইকাৰণে আপোনাৰ ইয়াত মোৰ নাম্বাৰটো শ্ব' কৰিছে। এই নাম্বাৰটো আপুনি আপোনাৰ যি বেংকৰে নহওক, সেই নাম্বাৰটো আপুনি কাৰেক্টলি ভৰাব, কাৰণ ভুল হ'লে এইটো বহুত প্ৰব্লেম হয়। 3 নম্বৰ বেনিফিচিয়াৰী বেংক IFC, যিটো বেংকৰ IFC কোড থাকে, IFC কোডটো আপোনালোকে এণ্ট্ৰি কৰোঁতে চাব, চবেই কিছুমানে এই SBIN 000 জেগাত OOO ভৰায়, SBIN OOO, এইটো ভুল হয়। OO ভৰাব নালাগে, এইটো 000 যি নাম্বাৰ থাকে, বা বেলেগ কিবা ICICI হওক বা বেলেগ বেংকৰ হওক, সেইবিলাকৰ ঠিক তেনেকৈ এইটো চাই ল'ব, সেইটো ভৰাব। একাউণ্ট হোল্ডাৰ নেম, বেংক একাউণ্ট, কিছুমানৰ চাওক এটা মিডল নেম থাকে, বেংকত মিডল নেমটো দিয়ে আৰু ইয়াত কেতিয়াবা নিদিয়ে, সেইটো এটা প্ৰব্লেম হ'ব পাৰে। গতিকে সেইটো আপোনালোকে ক্লিয়াৰ কৰি ল'ব। বেংক হোল্ডাৰ নেমটো আপোনাৰ এনেকুৱা নহয় যে আপোনাৰ আইডিটো আপোনাৰ নামত আছে, আপুনি বেলেগক বেংকৰ একাউণ্টটো আপোনাৰটো দিব বেয়া পাইছে, বা আপোনাৰ বেংক একাউণ্টটো নাই, আপুনি আপোনাৰ মিছেছৰ হওক বা আপোনাৰ ব্ৰাদাৰ কাৰোবাৰ ঘৰৰ যিকোনো এজন মেম্বাৰৰ দিব পাৰে। আপুনি দিওঁতে একো প্ৰব্লেম নহয়, আপুনি সেই বেনিফিচিয়াৰী কৰোঁতে তেওঁৰ নামটো ইয়াত ভৰাব পাৰিব, কিন্তু তেওঁৰ একাউণ্টত পইচাটো জমা হ'ব। আৰু ব্ৰাঞ্চ, বেনিফিচিয়াৰী বেংক ব্ৰাঞ্চটো কোন ব্ৰাঞ্চত আছে, আপোনাৰ কোন জেগাত, যদি আপোনাৰ নাজিৰা আছে নাজিৰা দিব, শিৱসাগৰ থাকিলে শিৱসাগৰ, যি ব্ৰাঞ্চৰ হয় ব্ৰাঞ্চটো আপুনি লিখিব। IFC কোডৰ লগত এইটো ব্ৰাঞ্চটো অৱশ্যে একেই হয়, তথাপিও ইয়াৰ ব্ৰাঞ্চ নেমটো ইয়াত দিছে। আৰু মোবাইল নাম্বাৰ এটা, মোবাইল নাম্বাৰটো এনেকুৱা নহয় যে আপোনাৰ বেংকৰ লগত লিংক হৈ থকা নাম্বাৰটোৱে দিব লাগিব, তেনেকুৱা নহয়। আপুনি যিকোনো এটা নাম্বাৰ দিব পাৰে, যিটো নাম্বাৰ আপোনাৰ হাতত থাকিব, আৰু আপুনি সেইটো OTP এটা আহিব। সেই OTPটো অহাৰ পিছত আপুনি সেই OTPটো আপুনি যেতিয়া এইখিনি ফিল আপ কৰিব, আপুনি গেট OTP কৰিব। গেট OTP কৰাৰ লগে লগে আপোনাৰ এটা OTP আহিব, এই মোবাইলটোলৈ এটা OTP আহিব। OTPটো সেই নাম্বাৰকেইটা আপুনি ইয়াত এণ্ট্ৰি কৰিব লাগিব। OTP জেগাত আপোনাৰ যি নাম্বাৰটো আহিব, নাম্বাৰটো অহাৰ পিছত আপুনি এড কৰি দিব। এড কৰিলে আপোনাৰ ইয়াত দেখুৱাব ছাকচেছফুলি এডেড বুলি দেখুৱাব। তাৰপিছত আপুনি বেংক ট্ৰান্সফাৰ কৰিব পাৰিব। আপুনি দ্বিতীয়তে KYC কৰিব পাৰে। আপুনি যদি পিছত দৰকাৰ হয়, আপুনি KYC কৰি ল'ব। প্ৰফাইলছত গৈ আপুনি KYC ডিটেইলছটো ভৰাব পাৰে, আপুনি যদি প্ৰয়োজন হয়। কিন্তু আপুনি এট ফাৰ্ষ্ট আপুনি অকল বেংকৰ ডিটেইলছটো ভৰাই বেনিফিচিয়াৰীটো এড কৰি আপুনি পইচাটো উইথড্ৰ কৰিব পাৰে। কাৰণ উইথড্ৰ মেক্সিমাম মানুহৰে উইথড্ৰ আহিছে, 200 টকাৰ পৰা উইথড্ৰ আহিছে, যিহেতুকে চবেই উইথড্ৰ মাৰিব পাৰিছে, আৰু চবেই এইটো কথাই সুধি আছে। সেইটো কাৰণে এই ভিডিঅ'টো বনালোঁ। আপোনালোকে এইখিনি নিজেই কৰি ল'ব পাৰিব, কাৰো সহায় ল'ব নালাগে। এইখিনি কৰাৰ পিছত আপোনাৰ মাত্ৰ নাম্বাৰকেইটা আপুনি যেতিয়া ভৰাব, নাম্বাৰখিনি যাতে ভুল নহয়, ভুল নহয়, সেইটো খুব নজৰ দিব। লাগিলে 2বাৰ 3বাৰ চাওক, আপুনি ভুল নোহোৱাকৈ এজনক ক'বলৈ দিয়ক, লাগিলে কৈ হ'লেও ভালকৈ ভৰাই সেইখিনি এড কৰক। তাৰপিছত আপোনালোকে উইথড্ৰ মাৰিব পাৰিব। উইথড্ৰ ধুনীয়া। উইথড্ৰ কৰাৰ প্ৰচেছটো মই নেক্সট ভিডিঅ'ত দেখুৱাম। আপোনালোকে উইথড্ৰটো এতিয়া মই উইথড্ৰৰ প্ৰচেছটো একেবাৰে ইজি।
আপোনালোকে উইথড্ৰ মাৰিবলৈ হ'লে উইথড্ৰ মানি আপোনাৰ যেতিয়া এড বেনিফিচিয়াৰী হৈ আছে উইথড্ৰ মানিটো IMPS ট্ৰান্সফাৰ হ'ল। আপুনি এটা মোৰ ভিডিঅ'টো এইটো মোৰ আইডিটো লাগি আছে কাৰণে এইটো তাৰপিছত চেণ্ড মানি কৰিব। চেণ্ড মানি কৰিলে এতিয়া মই চাওক মই 200 টকা উইথড্ৰ কৰিব পৰা হৈছোঁ। আপুনি ইয়াত এমাউণ্টটো ভৰাই দিলে ৰাউণ্ড ফিগাৰ হ'ব লাগে 200 হওক 300 হওক 400 হওক 500 হওক যি হ'ব। তাৰপিছত পাছৱাৰ্ডটো আপোনাৰ যিটো আইডি যিটো লগাইছে সেই আইডিৰ পাছৱাৰ্ডটো আপুনি দি দিলে যি উইথড্ৰ নাও। যদি নেটৱৰ্কৰ কোনো প্ৰব্লেম নাথাকে ধুনীয়াছে উইথড্ৰ হ'ব। এইটো নেটৱৰ্কৰ অকণ প্ৰব্লেম হৈ আছে, এইটো 2 আৱাৰ্ছ লেটাৰ দিছে, এইটো প্ৰব্লেম হয়, এইটো একো ডাঙৰ কথা নহয়। পিছত মাৰিলে অহাকাইলৈ মাৰিলেও মই সেইটো পইচা আপোনাৰ পইচাটো যিখিনি একাউণ্টত থাকিব কিন্তু থাকিবই, অহাকাইলৈও মাৰি দিব পাৰিব। গতিকে এইটো ভিডিঅ' বনালোঁ এইটো কাৰণে যে আপোনালোকে সকলোৱে বেনিফিচিয়াৰীটো এড কৰি ৰাখক যাতে উইথড্ৰৰ সময়ত আপোনালোকে কাৰোবাক সুধিব নালাগে। চাই ল'ব। ধন্যবাদ।